নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আৰু ভিডিঅ'টো চাওক, এনজয় কৰক। আজি ৰাস্তাৰ মাজৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ক'ত গৈ আছোঁ, কি সকলোখিনি কৈ আছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া বৰ্তমান আছোঁ লাহোৱালত। লাহোৱালৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যোনবিলাকে লাহোৱাল দেখিছে জনাবচোন কোনডোখৰ হয় ৰাস্তাটো, পাৰেনে নোৱাৰে চাওঁ। দুলীয়াজান ৰোড পাৰ হৈ লাহোৱালৰ তিনিচুকীয়া ৰোড পাবলৈ হৈছে। আজিও লাহোৱালৰ পৰা গৈ বাইপাছেদিয়ে যাম বুলি ভাবিছোঁ। বাইপাছে গৈ যিহেতু ভাল লাগে সেইবাবে। পিঠিত ডাঙৰ দুটা বেগ লৈ ক'ৰবাত ৰাইডত গৈ থকা অনুভৱেই হৈছে। ৰাইডত গৈ থকা যেনহে লাগিছে। আজিও সেই বাইপাছৰ হৈ আহিছোঁ, জগন্নাথ মন্দিৰ পালোহি। জগন্নাথ মন্দিৰত খুবেই ভিৰ হৈ আছে। ঘৰৰ পৰা আহিব পৰা বাইকতো তেল ভৰোৱা নাই, যিহেতু তেল খতম হৈ গৈছে। সেইবাবে তেল ডিপুটোৰ পৰাই তেলকে অলপ ভৰাই আকৌ ওলালোঁ। লগত আৰু দুজনমান আছিলে, সিহঁতে তেল নভৰালে, সেইবাবে বহুত দূৰ আগবাঢ়ি গ'ল চাগে। আমি তেল ভৰাবলৈ ৰখিলোঁ যিহেতু। সিহঁতকেইটা বহুত দূৰ আগবাঢ়ি গ'ল যিহেতু, লগ পাওঁ নে নাপাওঁ। আহি পালোহি BCPL জিৰ' পইণ্টত। জিৰ' পইণ্টৰ ৰাইট চাইডে ঘূৰি জামিয়ালে বুলি গৈ আছোঁ। ক'ত গৈ আছোঁ চাই থাকক ভিডিঅ'টো পিছলৈকে, তেতিয়া গম পাব। আহি পালোহি বৰবৰুৱা টাউন। ইয়াত খুব বেছি বগৰী গছ আছে। কাৰোবাৰ যদি খাবলৈ মন যায় আহি যাব পাৰে। বৰবৰুৱা টাউনৰ অকণমান আগতে আছে। জামিয়া বাৰু কোন কোন আহি পাইছে জনাবচোন, আৰু কোন কোন নাই পোৱা। জামিয়ালৈ আহিলে মোৰ এইডোখৰেই খুব বেছি ভাল লাগে। গুফা এটা মাজেৰে বাইক চলাই যোৱা যেন লাগে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। নতুন কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আপোনালোকৰ যদি মৰম পাওঁ তেন্তে ৰেগুলাৰ কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। ইয়াতকৈ ভাল ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম। তেন্তে বলক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। কিমান দূৰ আছে সকলোখিনি দেখাই আছোঁ। মাজতে এৰি থৈ নাযাব ভিডিঅ'টো, সম্পূৰ্ণকৈ চাওক। যিমান পাৰে শ্বেয়াৰ বুটানটো টিপি দিয়ক। জল্দি 100 ছাবস্ক্ৰাইব কৰি দিয়ক। অলপ ৰাস্তাটোকে দেখাইছোঁ। দুফালে দুখন বাগানৰ মাজেৰে ৰাস্তাটো গৈছে, খুবেই বেছি ধুনীয়া লাগিছে। গাঁৱলীয়া ৰাস্তা হয় যদিও ৰাস্তাটোও ভাল। ভিতৰুৱা ৰাস্তা যদিও খুবেই বেছি ভাল ৰাস্তাবোৰ ভাল হ'লে বাইকখন চলাইও ভাল লাগে। আমিও গৈ পাবলৈ হৈছে, আৰু বেছি দূৰ নাই ইয়াৰ পৰা। ফাইনেলি আহি পালোহি। ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰি দিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে বাই বাই।